হেল্ল' ফ্ৰেণ্ডছ নমস্কাৰ স্বাগতম জনাইছোঁ নলেজ ক্লিয়াৰিটিৰ ইউটিউব চেনেলটিলৈ আজিৰ ভিডিঅ'ত আমি শিকিম প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স সহজ ভাষাত বন্ধু বান্ধৱীসকল আমি জানো যে প্ৰেজেণ্ট টেন্সক চাৰিটা ভাগত ভাগ কৰা হৈছে চিম্পল প্ৰেজেণ্ট টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট পাৰফেক্ট টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইয়াৰ আগৰ ভিডিঅ'ত আমি চিম্পল প্ৰেজেণ্ট টেন্স প্ৰেজেণ্ট কণ্টিনিউৱাছ টেন্স আৰু প্ৰেজেণ্ট পাৰফেক্ট টেন্সৰ বিষয়ে আলোচনা কৰিলোঁ আজিৰ ভিডিঅ'ত আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে আলোচনা কৰিম আৰু ভিডিঅ'টি একেবাৰে সহজ ভাষাত বুজাবলৈ চেষ্টা কৰিম স্কিপ নকৰি ভিডিঅ'টি সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ বলক তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় যেতিয়া কোনো এটা কাম অতীতত আৰম্ভ হৈ কামটো এতিয়ালৈকে চলি আছে বা কামটো এতিয়াও শেষ হোৱা নাই তেতিয়া প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ব্যৱহাৰ কৰা হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স চেণ্টেন্সৰ ফৰ্মুলা বা ষ্ট্ৰাকচাৰ এনেধৰণৰ ছাবজেক্ট প্লাছ হেজ বা হেভ প্লাছ বিন প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট প্লাছ চিন্স বা ফৰ প্লাছ টাইম ইয়াত V1 মানে হৈছে ভাৰ্বৰ বেছ ফৰ্ম বা প্ৰেজেণ্ট ফৰ্ম V2 মানে হৈছে ভাৰ্বৰ পাষ্ট ফৰ্ম আৰু V3 মানে হৈছে ভাৰ্বৰ পাষ্ট পাৰ্টিচিপল ফৰ্ম যেনে ধৰা go, went, gone go হৈছে V1 went হৈছে V2 আৰু gone হৈছে V3 তলত দিয়া এক্সাম্পল কেইটা চালে আমি প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স চেণ্টেন্সসমূহ ভালদৰে বুজিব পাৰিম এক্সাম্পল নম্বৰ 1 I have been reading for 2 hours অৰ্থাৎ এই এক্সাম্পলটোত কোৱা হৈছে যে মই 2 ঘণ্টা ধৰি কিতাপ পঢ়ি আছোঁ মানে কিতাপ পঢ়া কামটো অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ত আৰম্ভ হৈ এতিয়াও চলি আছে তেনে চেণ্টেন্সকে কোৱা হয় প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স এক্সাম্পল নম্বৰ 2 she has been cooking since morning অৰ্থাৎ তাই পুৱাৰ পৰা ৰান্ধি আছে আৰু এতিয়াও তাই ৰান্ধিয়ে আছে এক্সাম্পল নম্বৰ 3 they have been playing football for 1 hour অৰ্থাৎ তেওঁলোকে 1 ঘণ্টা ধৰি ফুটবল খেলি আছে এই চেণ্টেন্সটোত they হৈছে ছাবজেক্ট আৰু they লগত have been যোগ হৈছে আৰু প্লে হৈছে ভাৰ্ব আৰু কামটো চলি থকা বুজাবলৈ লগত ING যোগ হৈছে ফুটবল হৈছে অবজেক্ট আৰু তাৰ লগত 1 hour টাইম যোগ হৈছে এই চেণ্টেন্সকেইটা ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে কৰবাত সিন্স কৰবাত ফৰ কৰবাত have been কৰবাত has been ব্যৱহাৰ কৰা হৈছে কেতিয়া আৰু ক'ত সিন্স বা ফৰ has been বা have been ব্যৱহাৰ হয় তাক চাওঁ আহক এতিয়া সিন্স আৰু ফৰৰ ব্যৱহাৰ বুজোৱা হওক সিন্সৰ ব্যৱহাৰ হয় একজেক্ট পইণ্ট অফ টাইম অৰ্থাৎ যেতিয়া সময়ৰ আৰম্ভণি সঠিককৈ জনা যায় যেনে ধৰা সিন্স মৰ্নিং সিন্স মানডে সিন 2010 এনেকৈ যদি সময়ৰ আৰম্ভণি সঠিককৈ দিয়া থাকে তেনেহ'লে সেই চেণ্টেন্সটোত সিন্স ব্যৱহাৰ কৰিব লাগে ফৰ ব্যৱহাৰ কৰা হয় ডিউৰেশ্যন অৰ পিৰিয়ড অফ টাইম অৰ্থাৎ কিমান সময় ধৰি কামটো চলি আছে তাক বুজাবলৈ ফৰ ব্যৱহাৰ কৰা হয় যেনে ধৰা for 2 hours for 3 days for 5 years যদি কোনো এটা কামৰ আৰম্ভণি সঠিক সময় উল্লেখ নকৰি for 2 hours for 3 days বা for 5 years এনেকৈ যদি দিয়া থাকে তেনেহ'লে তেনে বাক্যত সিন্সৰ সলনি ফৰ ব্যৱহাৰ কৰিব লাগে এতিয়া বুজো has been আৰু have beenৰ ব্যৱহাৰ যদি কোনো এটা প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স চেণ্টেন্সৰ ছাবজেক্টটো he she it বা সিংগুলাৰ নেম হয় তেতিয়াহ'লে সেই ছাবজেক্টৰ পাছত has been ব্যৱহাৰ হয় আনহাতে সেই একে চেণ্টেন্সৰ ছাবজেক্টটো যদি I we you বা প্লুৰেল নেম হয় তেতিয়াহ'লে সেই ছাবজেক্টৰ পাছত have been ব্যৱহাৰ কৰিব লাগে এক্সাম্পল he has been watching TV we have been studying since evening ইয়াত he পাছত has been ব্যৱহাৰ কৰা হৈছে আৰু we পাছত have been ব্যৱহাৰ কৰা হৈছে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স নিগেটিভ চেণ্টেন্স যদি চাওঁ তেতিয়াহ'লে তেনে চেণ্টেন্সৰ ফৰ্মুলা বা ষ্ট্ৰাকচাৰ হৈছে ছাবজেক্ট প্লাছ হেজ বা হেভ প্লাছ নট প্লাছ বিন প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট এক্সাম্পল I have not been sleeping for 2 hours অৰ্থাৎ মই 2 ঘণ্টা ধৰি শুব পৰা নাই এই চেণ্টেন্সটোৰ নট ব্যৱহাৰে চেণ্টেন্সটোক নিগেটিভ বুজাইছে এই একে চেণ্টেন্সটোৰ পৰাই যদি নটটো আমি উঠাই দিওঁ তেনেহ'লে চেণ্টেন্সটো হ'ব I have been sleeping for 2 hours অৰ্থাৎ মই 2 ঘণ্টা ধৰি শুই আছোঁ
প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্স ইণ্টাৰগেটিভ চেণ্টেন্স যদি চাওঁ তেনেহ'লে ইয়াৰ ফৰ্মুলাটো হৈছে হেজ বা হেভ প্লাছ ছাবজেক্ট প্লাছ বিন প্লাছ V1 প্লাছ ING প্লাছ অবজেক্ট প্লাছ চিঞ্জ বা ফ'ৰ প্লাছ টাইম প্লাছ কুৱেশ্যন মাৰ্ক। এক্সাম্পল, হেভ ইউ বিন ৱৰ্কিং চিন্স মৰ্ণিং? এতিয়া আহক আমি অলপ প্ৰেক্টিছ কৰোঁ আৰু তলত দিয়া বাক্যকেইটা ইংৰাজীত ট্ৰান্সলেট কৰিবলৈ চেষ্টা কৰোঁ। নম্বৰ 1, মই 3 ঘণ্টা ধৰি পঢ়ি আছোঁ। ইয়াত কামৰ আৰম্ভণিৰ সময়টো সঠিকভাৱে উল্লেখ কৰা নাই। কৈছে 3 ঘণ্টা ধৰি পঢ়ি আছোঁ, গতিকে তাত ফ'ৰ ব্যৱহাৰ কৰা হ'ব। আৰু তাৰ ইংৰাজী চেণ্টেন্সটো হ'ব I have been studying for 2 hours. নম্বৰ 2, তেওঁ পুৱাৰে পৰা গান গাই আছে। ইয়াত পুৱাৰে পৰা বুলি কওঁতে কামৰ আৰম্ভণিৰ সময়টো সঠিকভাৱে উল্লেখ কৰিছে, গতিকে তাত চিঞ্জ ব্যৱহাৰ কৰা হ'ব। আৰু বাকী ফৰ্মুলাকেইটাটো আপোনালোকে জানেই, গতিকে ইয়াৰ চেণ্টেন্সটো হ'ব she has been singing since morning. নম্বৰ 3, আমি 2 দিন ধৰি অপেক্ষা কৰি আছোঁ। এইটো আপোনালোকে নিজে কৰিবলৈ চেষ্টা কৰিব আৰু চেণ্টেন্সটো কমেণ্ট বক্সত লিখি দিব। চ' ফ্ৰেণ্ডছ, আশা কৰোঁ আপোনালোকে প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সৰ বিষয়ে ভালদৰে বুজি পালে। যদি ভিডিঅ'টি ভাল পালে আৰু যদি পুনৰ এনে ভিডিঅ' লাগে তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু কমেণ্ট কৰি দিব। আৰু ইয়াৰ পাছৰ ভিডিঅ'ত আমি লৈ আহিম পাষ্ট টেন্স আৰু ফিউচাৰ টেন্স বিষয়ে। আৰু ভিডিঅ'টি সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ।